মানুহ নাই তাত আজি আমি এই ধুনীয়া গীতটিৰ শ্বুটিং কৰি আছো এটা ধুনীয়া লোকেশ্যনত বিহু গীত এটি বিৰিনা চক্ৰৱৰ্তী তেখেতে গাইছে খুব সুন্দৰকৈ আৰু শ্বুটিঙত আজি আকৌ মোৰ লগত উৎপলদা আছে আমি এয়া ধুনীয়া ধুনীয়া নাচনীবিলাক আজি মোৰ বিৰাট প্ৰব্লেম হৈছে গানটো গোটেই ছোৱালী লিৰিক্স আছে আৰু গানটো ফাষ্ট কৰি দিলে ইয়াত আহি ফাষ্ট মানে কেনেকুৱা ডাবল স্পীড কৰি দিলে মই যিটো গান শ্ল' হয় সেইটো মই ডাবল স্পীডত গাব লগা হৈছে বিৰাট টান কাম হৈ গৈছে মোৰ কাৰণে তথাপিও চেষ্টা কৰিছোঁ চাহ দি দিছে ইফালে আগে দি দে হ'ব হৈ গ'ল মই যাওঁ এতিয়া মই পিছত ক'ম বাকীখিনি মই মানে শ্বৰ্ট এটা দি আহিলোঁ আচলতে মই কৈ আছিলোঁ ধুনীয়া গীতটি লিখিছে দিগন্ত ভাৰতী দা বাকীখিনি কোনে কৰিছে মই এতিয়ালৈকে গম পোৱা নাই প্ৰডাকশ্যন ৰুদ্ৰাক্ষী প্ৰডাকশ্যন ৰজনীগন্ধা চিৰিয়েল যোনে কৰি আছে তেওঁলোকৰে প্ৰডাকশ্যন বাৰু গোটেই ডিটেইলছখিনি ভালকৈ গানৰ পিছত বেছি ভালকৈ জনাম বাৰু যেতিয়া গানটো ওলাব ধুনীয়াকৈ আৰু এইটো পংকজ ইংতি তেওঁ বহুত দিন মূৰত আমি কাম কৰিছোঁ আচলতে বহুত দিন কৰাই নাছিলোঁ শ্বুটিং কৰোণা হ'ল লকডাউন হ'ল কিবি হ'ল আশা কৰোঁ গীতটি ভাল হ'ব আৰু পৰিৱেশটো খুব ধুনীয়া মানে অসমীয়া পৰম্পৰাই প্ৰত্যেকজন অসমীয়া কিমান সুন্দৰ কৰিছে উৎপলদাই বিৰাট জ্ঞান দি আছে উৎপলদাই সদায় জ্ঞান দি থাকে খুব জ্ঞানী হয় তেখেত ফ্ৰী অফ কষ্ট জ্ঞান আমাৰ পৰাও যদি চাৰ্জ লয় কেনেকৈ হ'ব নহ'ব আমাক মৰমতে জ্ঞান বিলাই থাকে আমি জ্ঞানী হৈ থাকোঁ জ্ঞান লৈ যি কি নহওক আজি মই আচলতে বিহু সাজত বহু দিনৰ মূৰতে ময়ো শ্বুটিং কৰিছোঁ আপোনালোকে ক'ব কেনেকুৱানো লাগিছে বিহু সাজত পংকজ দাই সুন্দৰকৈ কৰিঅ'গ্ৰাফ কৰি আছে আমি শ্বুটিং কৰি আছোঁ পংকজ দা এবাৰ চাই দিয়ক না মৰমৰ পংকজ দা বহুত দিনৰ মূৰত লগ পাইছোঁ একদম বহুত বছৰৰ একেলগে আমি বহুত বছৰৰ পিছত বাছ 2-3 বছৰে হ'ল আমি লগে পোৱা নাই যি কি নহওক আকৌ লগ পাইছোঁ গতিকে আকৌ ভাল কাম হ'ব আৰু আপোনালোকে ভাল পাব চাই আৰু গানটো খুব ধুনীয়া ইউনিক হৈছে ন উৎপল দা অডিঅ'টো বেছিকেলি ভিডিঅ'টো নহয় এতিয়ালৈকে ভিডিঅ'টো ভাল হ'ব বুলি আমি ভাবিছোঁ আৰু ইয়াৰ আৰু এই গোটেই আয়োজনৰ আঁৰত আছে আমাৰ খুব নতুন এটা প্ৰডাকশ্যন হাউচ ৰুদ্ৰাক্ষী প্ৰডাকশ্যন যাৰ অন্তৰ্গত আমি একেলগে চিৰিয়েল এখন ধাৰাবাহিক সম্ভৱ কৰিছোঁ খুব ভাল লাগিছে এইটো তেওঁলোকৰ দ্বিতীয় নিবেদন মিউজিক ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আৰু আশা কৰিছোঁ যেনেকৈ আপোনালোকে ৰজনীগন্ধা আঁকোৱালি লৈছে ঠিক তেনেকৈ ৰুদ্ৰাক্ষী প্ৰডাকশ্যনৰ এই সুন্দৰ প্ৰচেষ্টা আপোনালোকে আঁকোৱালি ল'ব আৰু সুনীতাৰ এই চেনেলটোত আৰু কি চাব বিচাৰে সেইখিনিও জনাব যাতে সুনীতাই শ্বুটিঙৰ মাজত অলপ সময় উলিয়াইও আপোনালোকক মানে যি কাম কৰিছে তাৰ উপৰিও এই ক্ষেত্ৰতো বিনোদন যাতে আগবঢ়াব পাৰে থেংক ইউ উৎপলদা সদায় ছাপোৰ্ট কৰে আচলতে ভাল কাম কৰিবলৈ মোক আইডিয়া দি আছিলে এনেকুৱা কৰা তেনেকুৱা কৰা যি কি নহওক ময়ো শিকিহে আছোঁ মোৰ কাৰণেও নতুন এইটো বাট চেষ্টা কৰিছোঁ অকণমান শ্বুটিং শ্বৰ্ট হওঁতে দেখাব ট্ৰাই কৰিম যদি সম্ভৱ হয় এইগৰাকী হৈছে আমাৰ গীতটিৰ এই সুন্দৰ গীতটিৰ গায়িকা বিৰিনবা খুব সুন্দৰকৈ গাইছে বিষয়ে গানটো আৰু গীতটি কথা আৰু সুৰ দিগন্ত ভাৰতী আমাৰ সকলোৰে খুব মৰমৰ শ্ৰদ্ধাৰ আৰু গীতটিৰ সংগীত প্ৰযোজনা কৰিছে পৰান্দা আৰু দিগন্ত ভাৰতীৰ যিটো কম্বিনেশ্যন মোৰ খুব ভাল লাগে পাৰ্চনেলি মোৰ ভাল লাগে আৰু অলৰেডি তেওঁলোকৰ বহুতকেইটা গীত ৱেল এষ্টাব্লিছড আমাৰ অসমৰ ৰাইজে খুব ভাল পায় তেওঁলোকৰ বহুতকেইটা গীতেই আছে আৰু এই গীতটো বিশেষকৈ মোৰ ভাল লাগে কাৰণ গীতটি প্ৰত্যেকটো এটা দুটা লাইনৰ পিছে গীতটো চেঞ্জ হৈ যায় আৰু মাজতে এটা অলপমান আমাৰ লোকগীতৰ সুৰৰ লিখীয়া পাৰ্ট এটা ৰাখিছে যিটো মোৰ কাৰণে খুবেই ভাল লগা কথা সেইকাৰণে ইমান ধুনীয়া হৈ গৈছে না গীতটো বৰ ধুনীয়া হৈছে আল্টিমেটলি গৈ পেলাই আমাৰ যিটো থলুৱা সংস্কৃতিৰ গোন্ধ থকা মাটিৰ গোন্ধ থকা সুৰবোৰ থাকিলে অট'মেটিকেলি আমি ভাল লাগে আৰু এতিয়া আমি আশা কৰিছোঁ ভিডিঅ'টো সুন্দৰ হ'ব আমাৰ ধুনীয়া বিহুৱতী হাই হেল্ল' দি দিয়া এবাৰ
পলালে গোটেইকেইজনী দিয়া বাই বাই গ'লো এবাৰ কাজিৰঙাটো আমাৰ এতিয়া শুটিং শেষ হ'ব লাহে লাহে আন্ধাৰ মানে গধূলি হৈ আহিছে এয়া আমাৰ মৰম লগা ধুনীয়া ধুনীয়া নাচনি দিনটো বিহু নাচিলোঁ গানটো ধুনীয়া ভাল লাগিব চাগে গানটো ওলালে বুলি আশা আমাৰ সকলোৰে তোমালোকৰ ভাল লাগিল আজি ভাল লাগিল এতিয়া আৰু এয়া বেলি পৰি গ'ল বেলি পৰা মানে শুটিং মোটামুটি শেষ লাইট যদি নাথাকে ৰাতিৰ কাম যদি নাথাকে আমাৰ শেষ হ'ব লাগে ভিডিঅ'টো আকৌ পৰৱৰ্তী ক'ৰবাত যদি শ্বুটিং হয় সুবিধা যদি পাওঁ মই নিশ্চয় ভিডিঅ' কৰি বিহাইণ্ড দ্য চিন দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভাল পালে এণ্ড থেংক ইউ ফৰ ৱাচিং টেক কেয়াৰ বাই বাই